সকল আজি মই আছোঁ হ'ল দুখিত গাঁৱত। দুখিত গাঁৱত তাৰমানে এজন দাদা এজনে তাৰমানে চন্দ্ৰত যাব। আপোনালোকক দেখুৱাই আছোঁ, মই আছোঁ জন আহমেদ। আপোনালোকক দেখুৱাই আছোঁ কি কাৰণত বনোৱা হ'ল এই দুখিত গাঁৱত তাৰমানে এই ৰকেটখন আপোনালোকক দেখুৱাই। হয় দৰ্শকসকল, যিজন ব্যক্তি ৰকেটখন বনাই আছে কিহৰ কাৰণে বনাই আছে আমি দাদাজনৰ পৰা জানিব পাৰিম। আমি দাদাজনৰ ওচৰত যেতিয়া যাওঁ আপোনালোকে চাই থাকক। দৰ্শকসকল, আজি মই দাদাজনৰ ওচৰত আহি পালোঁ। আহোঁতে আছোঁ দাদাজনৰ ওচৰত কিহৰ কাৰণে ৰকেটখন বনোৱা হ'ল আৰু কিমান বছৰ লাগিল আপোনালোকক জনাই আছোঁ। আপোনালোকে চাই থাকক টিভিটো। দাদা, আপুনি নিজে ৰকেটখন বনাই আছে, কিমান বছৰে আপুনি এই ৰকেটখন বনালে? হয়, আজি মই 4 বছৰ ধৰি ৰকেটখন বনাই আছোঁ। আজি কমপ্লিট হয়। হয় দৰ্শকসকল, এই দাদাই ৰকেটখন বনাই আছে আজি 4 বছৰ এটি বনাই আছে, আজি কমপ্লিট হ'লাক বোলে। আপোনালোকক জনাই আছোঁ কিহৰ কাৰণে বনালে এই ৰকেটখন, দাদাৰ পৰাই কিছুমান কথা জানিব পাৰিম। এই ৰকেটখন বনাই আছে কিয় বনাইছ আৰু এই ৰকেটখন কোনে যাব আপুনি জনাব পাৰিব নেকি? হয়, আপোনালোকক মই নিশ্চয় জনাম। যোৱা বছৰ মই সৰু ভেটিটোক পঠাইছিলোঁ, লগত 3 বেগ চিগৰো দি দিছোঁ। 2 বেগত চিগৰা 1 বেগ লাগে তাতে ভৰাই থৈ আছে। সেইকাৰণে এনেকৈ ভাবিছোঁ মই যে তাই পঠাই দিওঁ। হয় দৰ্শকসকল, আমি দাদাৰ পৰা জনোৱা হ'ল কিহৰ কাৰণে চন্দ্ৰত খেদাব সৰু ভাইটিটো। তাৰমানে দাদাৰ সৰু ভাইটিটোৱে যোৱা বছৰ গৈছিল, গ'লে চিগৰ 3 পেকেট লৈ গৈছিল, 2 পেকেট খাইছে আৰু 1 পেকেট ঘেৰাইছে। কিহৰ কাৰণে 1 পেকেটৰ কাৰণে কথা হ'ব, কিয় কথা হ'ব আপোনালোকক জনাই আছোঁ, দাদাৰ পৰা জানিব পাৰিম। কিয় নকম যে এইটো এতিয়া চিগৰৰ দাম বাঢ়িছে। দাদা, আপুনি সৰু ভাইটিটোক 1 পেকেট চিগৰ কাৰণে পঠাব নহয় সাংবাদিক ছাৰ, মানে মোৰ 2টা বস্তু আনিব লগা আছে। একবিধ হ'ল প্ৰথম চিগৰটো আনিব লাগিব আৰু 2 নম্বৰতে মই ভিডিঅ' আনাৰ পঠাব খুজিছোঁ। হয় দৰ্শকসকল, দাদাই কৈছে ভুনভুনি চেঞ্জ হৈছে বোলে। আমি বুজি পোৱা নাই এতিয়া ভুনভুনি কি বস্তু, আপোনালোকক জনাই আছোঁ। যেতিয়া 40 কিলোমিটাৰ ওপৰত যাব তেতিয়া এই ভুনভুনিখনত টাইম মাৰি থাকিব। মই জানিলোঁ, আপোনালোককো জনাই আছোঁ। ৰকেটখন 40 কিলোমিটাৰ ওপৰত যাব, এই ভুনভুনিটো লাগিব আৰু ভুনভুনিটো নহ'লে নচলে ৰকেটখন। যিহেতু দৰ্শকসকল, এই ভুনভুনিটো নহ'লে ৰকেটখন তাৰমানে নচলে আৰু। দাদা, এই ৰকেটখন যাব কেতিয়া যাব? আমাৰ ভাইটি 2 মিনিট পাছত আহিব, তেতিয়া ৰকেটখন চালু কৰিব লাগিব আৰু। হয় দৰ্শকসকল, পাইলটজন আহি পাইছে ৰকেট উৰাব, আপোনালোকক দেখুৱাই আছোঁ।